हेलो गाइस नमस्कार আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে গুড মৰ্নিং এতিয়া ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছো লেটস গো মানে ৰাতিপুৱা যে ব্লগটো ষ্টাৰ্ট কৰিছিলো মই পাহৰি গৈছিলো তাৰপিছত এতিয়া আকৌ মনত পৰিছে কি মই যে ব্লগ বনাই আছিলো তো এতিয়া মই অকমান ওহো পৰি গ'ল এয়া মই অকমান ফেচ পেক এটা বনাই আনিছো অকমান স্কিন কেয়াৰ কৰোঁ বুলি ভাবিলো এনেই আছো যিটো ঘৰতে আজি ফেচপেক লগোৱা ব্ৰাছটো মোৰ নাই মানে সেইটো কাৰণে মই এনেকৈ চামুচখনেৰে এনেকৈ লগাওঁ নহ'লে কেতিয়াবা হাতেৰে লগাই দিওঁ চামুচখন লগালে বেছি ভাল বেছি ধুনীয়াকৈ লাগে হাতত নালাগে তেতিয়া বেছি মানে ক'ৰবাত যাব লগা থাকিলে দৌৰা-দৌৰি হ'লে মই ডাইৰেক্ট একদম পাতলকৈ পেষ্টটো বনাওঁ কাৰণ তেতিয়া মানে পটককৈ শুকাই যায় একেলগে ধুনীয়াকৈ ফুলিছে গাছ চাওক এইকেইটাও ফুলিছে এইটোৰ গাছ গোটেই ছাগলী খাই পেলাইছে ইমান ওখ দেখিছেনে এইডাল কিন্তু ছাগলী কেনেকৈ খালে গমেই নাপালোঁ খাই পেলাইছে এইটো কি ধুনীয়া লাগিছে চাওক কিউট 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 পুৰা ৰ'দ আছে গাইজ আজি তো গাইজ গা পা মই ধুনীয়াকৈ ধুই আহিলোঁ গাইজ আৰু এই যে আমাৰ নলবাৰীত এবাৰ যে 2025জন নাচনী আজি নচুৱাব তো তাত নাচিম যিহেতু তো আপোনালোকক ভাবিলোঁ দেখুৱালে আজি প্ৰেক্টিছ আছে ড্ৰেছ কোডটো হৈছে আজি এনেকুৱা ৰঙা মেখেলা মানে হালধীয়া চাদৰ আৰু কলা ব্লাউজ তো এতিয়া মই ড্ৰেছটো কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো সেইকাৰণে তো গাইজ এতিয়া মোৰ ড্ৰেছ কৰা হৈ গ'ল ছানস্ক্ৰীম আৰু মই মইশ্চাৰাইজাৰ লগাই ল'লোঁ তো এতিয়া আইব্ৰ'খিনি কৰি ল'লোঁ আৰু এতিয়া অকণ ব্লাছ লগাম এণ্ড লিপষ্টিক অলপমান লগাই তো মই ৰেডি হৈ তো মোৰ হৈ গ'ল গাইজ প্ৰায় তো এটা ফুড লগাম এতিয়া তো গাইজ মই ফাইনেলি ৰেডি হৈ গ'লোঁ তো এতিয়া অকণ ভাত খাই যাম তো এয়া আৰু কেনেকুৱা লাগিছে জনাব এয়া কৰোঁ পেহীৰ ল'ৰাজন আমাৰ তাত আহিল তাৰপিছত সি ক'লে কি টাউনলৈ যাব আৰু সি তো মোৰ ভালেই হ'ল আৰু তাৰ লগতে যাব পাৰিলোঁ গাইজ লাজ কৰিছে আৰু গাইজ মই আহি পালোঁ আৰু দেখিছে নহয় নাচনী বাপৰে বাপ আৰু এই আমাৰ প্ৰেক্টিচ শেষ হৈ গ'ল গাইজ বহুত বেছি ভাগৰ লাগিছে এতিয়া আৰু আকৌ গাইজ মই ঘৰ আহি এতিয়া মেগী বনাব লৈছোঁ খাম আৰু গাইজ বহুত বেছি ভোক লাগিছে তো মোৰ ৰেচিপিটো চাওক গাইজ কেনেকুৱা লাগিছে জনাব ইয়াত মই দিছোঁ গাইজ 4 পেকেট মেগী তাৰপিছত মছলাখিনি দিছোঁ পানীৰে বইল কৰি লৈছোঁ আলু মানে বিলাহী আৰু পিঁয়াজ তাত দি দিছোঁ তাৰপিছত ইয়াৰ গাইছ অকণমান তেলত এনেকৈ মানে এইটো যেন দালিত দিয়ে তেনেকৈ তাৰকা টাইপ বনাব বিচাৰিছিলোঁ বাট তাৰকা টাইপ নহ'ল বাট একোবাৰ মানে কথা নাই খাইছোঁ তেনেকৈ কৰে খাবলৈ বহুত বেছি টেষ্টি হৈছিল আৰু মোৰ বহুত ধুনীয়া এইটো মানে মোৰ একদম পাৰ্চনেল ৰেচিপি হৈ গৈছে তো আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ